বিহাৰৰ জানকীপুৰত বিৰাট ৰামায়ণ মন্দিৰ নিৰ্মাণ কৰা হৈছে। সকলোতকৈ ডাঙৰ শিৱলিংগ এতিয়া বিহাৰ পালেহি। তামিলনাডুৰ মহাবলীপুৰমত এটা শিলৰ পৰাই ইমান ডাঙৰ শিৱলিংগ বনোৱা হৈছে। ৩৩ ফুট ওখ আৰু ৩৩ ফুট বহল আৰু ২১০ মেট্ৰিক টন ওজনৰ শিৱলিংগটো নিৰ্মাণ কৰোঁতে সম্পূৰ্ণ 10 বছৰ লাগি গ'ল। সৰ্বমুঠ ৩ কোটিমান টকা খৰচ হ'ল। তামিলনাডুৰ পাট্টিকুটুম গাঁৱত বনোৱা এই শিৱলিংগ ২১ নৱেম্বৰত ৰাস্তাৰেদি বিহাৰলৈ অনা হৈছিল। মাত্ৰ ৪৩ দিনত ২১৭৮ কিলোমিটাৰ লৈ অহা হ'ল। মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ হৈ বিহাৰৰ জানকীপুৰত আহি পালেহি। ১৭ জানুৱাৰীত এই বৃহৎ ডাঙৰ শিৱলিংগটো স্থাপন কৰা হ'ল। এই শিৱলিংগই সনাতন ধৰ্মকে ধৰি সমগ্ৰ দেশজুৰি ইতিহাসৰ অধ্যায় হৈ থাকিব।